বৰমা সমষ্টি নাথাকিব এতিয়া, চাফাগুৰি নাথাকিব এতিয়া, চাফাগুৰি কোকলাবাৰী নাথাকিব, সেইফালে জালা, সেইফালে ব্লক এটা BTC বাহিৰত এটা সমষ্টি হ'ব, জালা ব্লক। এনেকুৱা জালা ব্লক সমষ্টি আছে না নাই মুঠতে BTC এৰিয়া পাৰ হৈ পেলাই কোনো গাঁও বা মানুহে ভোট দিব যাব নালাগে। এতিয়া BTC ভিতৰত তেনেকৈ কিছুমান BTC বাহিৰত আছিল মগৰ কিবাটো, এতিয়া সেইফালে যি এডজাষ্টেণ্ট ব্লক আছে তাতে এডজাষ্ট কৰি দিব। এনেকুৱা লাইনত আমি খুব কাম কৰিবলৈ সুবিধা হ'ব। এতিয়া যেনিবা সীমা হোৱাটো সম্ভৱ নহয় মোৰ হিচাপতো। এনাউন্সমেণ্ট দি পেলাই ৰাখিছে বঢ়াব বুলি, কিন্তু ইলেকশ্যন আগত সেই সমষ্টিবিলাক পূৰা ডিক্লেয়াৰ হোৱাৰ পিছতহে আপুনি সীমা বঢ়োৱা নবঢ়োৱা সেইবিলাক কথাটো নিশ্চয় কনফাৰ্ম কৰিব পাৰিব। এতিয়া ইলেকশ্যন কমিশ্যনৰ যিটো নিৰ্দেশ, এতিয়া নতুন জিলাও পালন নোৱাৰে, আপুনি কিবা কিবি এইফালে কৰিবও নোৱাৰে। কোকৰাঝাৰ জিলা আছে, কোকৰাঝাৰ, বাক্সা জিলা আছে, বাক্সা, এইটোকে ইফালে দুই টুকুৰা কৰিব নোৱাৰে আপুনি। তামোলপুৰ কৰিছিল চেছ, সেইটোতো কোন যুগৰ পৰাই 2007 চনৰ পৰাই নটিফিকেশ্যন একটা আছে অসমৰ এইটো সমষ্টি ঠিক কৰিবৰ কাৰণে 26ৰ ভিতৰত কৰিব লাগে। ঠিক নাই, 26ৰ নিৰ্বাচনতো আমি পাব পাৰিম এই দুটা সমষ্টিটো। নাপালেও আমি মংগলদৈ হ'লেও আমি খেলিম, পোৱাটো হ'ব নিচিনা লাগি আছে। তো সেইখিনি কথা। আৰু আমাৰ সমষ্টিটো 14টা হ'ব এছেম্বলিটো, সেইকাৰণে এতিয়াৰ পৰা বেছিদিন নাই। সেই দিল্লীত এতিয়া পাৰ্লিয়ামেণ্টত বাজেট ছেশ্যন হৈ আছে, এইটো শেষ হৈ পেলাই সেই এপ্ৰিল মে মাহৰ পৰাই অল ইণ্ডিয়া MP ইলেকশ্যনৰ কাৰণে চব পলিটিকেল পাৰ্টিয়ে বিজি হ'ব। এপ্ৰিল মে 2 মাহে আছে, এতিয়া ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল সেইফালে পৰাই পূৰা অল ইণ্ডিয়া চব পলিটিকেল পাৰ্টি চব মানে ফিল্ডৰ নামিব আহিছে। তো আমিও নামিম, আমাৰো সময় আমিওতো MP খেলিম, যিহেতু আমিও নামিব। এতিয়া আগৰ নিচিনা খাটৰা নাই আৰু, আৰামত ঘূৰিব পাৰিম। ঠিক আছে, আমি দুইটা সমষ্টিত আমি খেলিবই লাগিব আৰু আমি জিকিমেই। কোকৰাঝাৰটো আমি জিকিমেই। আৰু এতিয়া আমাৰ নতুন যদি হয় সেই BTC যিটো শ্বেডিউল এৰিয়া, সেই হিচাপত ওদালগুৰি হওক, কোকৰাঝাৰ হওক, ইয়াত ট্ৰাইবেল মানুহে কম বুলি কথা নহয়। এইটো এই অঞ্চলটো শ্বেডিউলিং এৰিয়া হিচাপে ইয়াত ST হ'ব লাগে। ইয়াত নন ট্ৰাইবেলে বেছি, ট্ৰাইবেলে কম বুলি ক'ব নোৱাৰি। ট্ৰাইবেল কম হ'লে কিয়, এই ট্ৰাইবেল কম মানুহকে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে শ্বেডিউলৰ আণ্ডাৰত চুক্তি কৰাই দিছে। নহ'লে এনেকুৱা যদি ৰক্ষণাবেক্ষণ নিদিয়ে, এই মানুহবিলাক এজনো নাথাকিব, চেছ হৈ যাব, এছিমিলেট হৈ যাব। সেইকাৰণেতো সেই ট্ৰাইবেল কম মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সেইটো ছিষ্টেম বনাই পেলাই চুক্তি কৰিছে আমাক। নহ'লে আমাৰ অৱস্থা নাইকিয়া হৈ যাব। কাৰ্বি আংলং, ডিমা হাছাও, যিটো কাৰ্বি আংলঙতো আজি কাৰ্বিকে জেনেৰেল মানুহ দিছে, আজি BTCটো বেছি হ'ব। জেনেৰেল মানে ট্ৰাইবেলৰ বাদে কিমান জাতি আছে। দেওবাৰ BTC অঞ্চলত ট্ৰাইবেল বুলি ক'লে বড়ো, গাৰো, ৰাভা, তিনিটাই জাতি আছে। আৰু এইফালে গোৰ্খা, এইফালে আদিবাসী, অসমীয়া, ৰাজবংশী, বেংগলী, হিন্দীভাষী, এইটোতো বেছি হ'বই। মুছলিম বেছি এনেকুৱা কৈ পেলাই সেইটো যদি জেনেৰেল চিট বনায়, সেইটোতো 6 শ্বেডিউলৰ মিনিঙে নাথাকিব। বনাব লাগে। সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ, যদি হয় আপত্তি কি আছে, কিয়নো আমি ডিমাণ্ড কৰিছোঁ ST হ'লে ভাল, নহ'লেও আমি জিকিমেই। আমাৰ
একে বড়ো হোক ট্রাইবেল হোক নন ট্রাইবেল হোক আমি একে ব্রিটিশেরই মানুষ ব্রিটিশেতে থাকিম আৰু আমি এইবাৰ আগত কৰা নাছিল আমি এইবাৰ বহুত আমি দুই এজনৰ ভিতৰত আমি আলোচনা কৰিছোঁ আমি সেই যে মাইনৰিটি চেল আদিবাসী চেল সান্থালী চেল বা গোৰ্খা চেল বা এনেকুৱা বহুত আমি চেল বনাই আছোঁ আমি অহা 4 তাৰিখ মাৰ্চ মাছৰ 4 তাৰিখত যিটো স্পেচিয়েল ডেলিগেট ছেশ্যন হ'ব কনভেনশ্যন একদিনীয়া প্ৰগ্ৰাম এই বৰমাত হ'ব তাতে আমি চব এই চেলসকলক আমি এপ্ৰুভেল কৰিম ৰেকগনাইজ দিম আৰু আমাৰ এনেকুৱা যে আমি যেতিয়া চৰকাৰত বনাব চৰকাৰত আহিব এই চেলসকলৰ এটা গভৰ্ণমেণ্টৰ এটা উইং চেল হিচাপে আমি ৰেকগনাইজ দিম দি পেলাই যিসকলক আমি MCLA হিচাপে MLA হিচাপে বা মন্ত্ৰী হিচাপে কিছুমান গাঁৱৰ সৰু সুৰা সমস্যাবিলাকক আমি কেতিয়াবা নজৰত নাহে আমাৰ নজৰত কিন্তু এই চেলৰ মানুহসকলে যিহেতু নিজৰ জাতিৰ লগত সদায় সম্পৰ্ক থাকি পেলাই কাম কৰিব সেইকাৰণে সৰু সুৰা কিছুমান প্ৰজেক্ট সৰু সুৰা কিছুমান সমস্যাটো চেলৰ দ্বাৰা আমি যাতে কামটো সম্পূৰ্ণ কৰি দিব পাৰে কাম কৰি দিব পাৰে তাৰ কাৰণে এই যিমান চেল আছে এই চেলসকলক BTCৰ পৰা আমি বছৰে এটা গ্ৰেণ্ড দিয়া হ'ব আমি দিম তাৰমানে আমিও আমাৰ সমষ্টিত কিছুমান আদিবাসী গাঁও আছে মই ইয়াত কেতিয়াবা যাবই পৰা নাই কিন্তু এই গাঁৱৰ অঞ্চলত ভিতৰত কিবা একটা সমস্যা আছে 1 লাখ 2 লাখৰ সমস্যা আছে এই 1 লাখ 2 লাখৰ যিটো সমস্যা সেইটো আমি এই চেলৰ দ্বাৰাহে আমি এই সমস্যাটো কৰি দিব পাৰোঁ কিছুমান গোৰ্খা গাঁও আছে মহিলাসকলৰ কিছুমান সমস্যা থাকে ইহঁতে মানে মহিলা একটা ঘৰ যদি পায় এই গাঁৱৰ গোৰ্খা মহিলাসকলে ইয়াতে বহি পেলাই বহুত নিজৰ গাঁৱৰ নিজৰ চেল্ফ হেল্প গ্ৰুপৰ নিজৰ কিবা NGOৰ বহুত আলোচনা কৰিব পাৰে কিন্তু মেক্সিমাম কোনোবা মহাজনৰ ঘৰত যাই পেলাইহে মহিলাসকলে আলোচনা কৰিব লগা হয় তো সেইকাৰণে এইবিলাক সৰু সুৰা সমস্যাবিলাক যাতে আমি সব কৰি দিব পাৰে বা সমাধান কৰি দিব পাৰে তাৰ কাৰণে আমি এইবিলাক চেলটো আমি বনাইছে এই চেলে নিশ্চয় জানিব আদিবাসী চেলে হোক সান্থালী চেলে হোক মুসলিম চেলে হোক গোৰ্খা চেলে হোক এই চেলৰ দ্বাৰাহে আমি এক্সিকিউট কৰিব পাৰোঁ তাৰমানে একবাৰ 40,000 50,000 বা 1 লাখৰে সমস্যা কিন্তু এইবিলাক সমস্যা লৈ পেলাই কেতিয়াবা মোক লগ ধৰিব আহিব লগে নাপায় আমি যদি এই চেলক বছৰে ইমান কোটি যদি গ্ৰেণ্ড দি থাকে এই চেলে সেই পইচাটি কৰিবলৈ দি থাকিব পাৰোঁ আমি চিন্তাধাৰাটো আমি এনেকুৱা লৈছোঁ যাৰ ফলত আমি গোৰ্খা চেল মাইনৰিটি চেল আদিবাসী চেল সান্থালী চেল বা আমি এনেকুৱা বহুত চেল আৰু আমি বনাম চেল এনেকুৱা বনাম আৰু সেই আইডিয়াটো আমাৰ হিচাপত বেয়া নহ'ব য'ত আমাৰ মন্ত্ৰী হওক MLA হওক কিছুমান নজৰত নাহে এনেকুৱা চিষ্টেমত আমি কাম কৰিবলৈ গ'লে নিশ্চয় ৰাইজে খুব মানে ভাল পাব আৰু আমি প্ৰথমতে কৈছোঁ আগত যি ষ্টাইলত আমি কাম কৰিছিল যিটো টেকনিক যিটো ব্যৱহাৰ কৰি পেলাই ৰাইজে আমাক বেয়া পোৱা নাছিল কিন্তু মাজত ইউপিফালে যেনেকুৱা ধৰণৰ জিকাটো আমি জিকিছিল আমি হাৰা নাইতো 17টা জিকিছে এইটো মামুলি নেকি তেল হওক সেইবিলাক আৰু হিষ্ট্ৰী ক'লে আকৌ আহি যাব কিবা কিবি সেইকাৰণে আমি আৰু এইবিলাক মনত পেলাব ইচ্ছা নাই মুঠতে আমি জিকিম নেক্সট 24ৰ নিৰ্বাচনত হোৱাৰ পিছত 25তে BTC ইলেকশ্যন আহি আছে 25ত আহি আছে 25ত আমি খেলিম আমি
আৰামত হাৰাই দিম সিহঁতক, আমি একো নকওঁ। আমি এতিয়াৰ পৰা আমি এপ্ৰিল মে সেইফালৰ পৰা আমি নিৰ্বাচনত নামিমে MP কেণ্ডিডেট ঠিক কৰিবলৈ। আমাৰ 6 মাহ আগৰ পৰাই ঠিক কৰিম কেণ্ডিডেটটো। 2024 মাৰ্চত হ'ব, মাৰ্চ না এপ্ৰিলত হ'ব, মাৰ্চ এপ্ৰিলত হ'ব। আমি মাৰ্চ এপ্ৰিলৰ পৰা আমি নামি যাম, নামি 3-4 মাহ পিছত আমি একদম 6 মাহ 7 মাহ আগতে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ পাছ কাম কৰি থাকিব। জিকাবতো লাগিব। এতিয়া MLA MP নাথাকাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা পাইছে? গাৰ্জেন নাথাকা নিচিনা লাগে না? গাৰ্জেন নাথাকা নিচিনা লাগে। গাৰ্জেন আছে, চব আছে। MLA নাথাকিলে কি হ'ব? এই MLA কি কৰি আছে? ইহঁতে এই আমাৰ স্কিমৰ কথা কৈছিল, অৰুণোদয় হওক বা কিবা কিবি PMAY কিবা কিবি ঘৰ যিবিলাক PMAY সেইটোতো আমাৰ দিনত বাছনি কৰা। 26 আৰু 25 আৰু নতুন চাৰ্ভে আহিব। 25 না কি 26 হ'ব না? এতিয়া হৈ আছে নাকি? হোৱা নাই বোধে। এই যে গৰীব মানুহক যে চিনাক্তি কৰি দিয়ে বিলৰ প্ৰপাৰ্টি 12 বছৰত একবাৰ হয় না 10 বছৰত একবাৰ হয়? 10 বছৰ হ'লে এতিয়া 23ত হ'ব লাগে। 23ত যদি হোৱা নাই, ভাগ্য ভাল, আমি আকৌ 24-25ত আমি পাম চাৰ্ভে কৰিবলৈ। ভাগ্য ভাল। যদি হোৱা নাই 23ত, হ'ব পাৰে 23ত, নহ'লেতো ভাল। তাৰমানে এইটো 2011 চনত কৰা চাৰ্ভেটো 10 বছৰ কাম কৰি থাকে। 10 বছৰত একবাৰ চাৰ্ভে হয়। সেই চাৰ্ভেটো 23ত যদি নহয়, কেতিয়াও সময়মতে নহয়েই। কিন্তু আমি ভাগ্য থাকিলে আমি 24ত নিশ্চয় পাব, 24-25ত। যিহেতু আমাৰ চৰকাৰ আহি আছে, একবাৰ চাৰ্ভে হোৱা মানে আকৌ 10 বছৰ। সেইটোহে। সেইকাৰণে যদি গৰীব হ'ব লাগে, এই সময়ত হ'ব লাগে। ইয়াৰ পিছত গৰীব হ'লে নহ'ব। আপুনি সেই 23ত বেলেগ মা বাবাৰ পৰা বেলেগ খাৱাটো আপুনি 24ৰ পিছতহে খাইছে। 24ত আগতে খাব লাগিছিল। তেতিয়া গৰীবক PMAY বহুত চৰকাৰী আঁচনি পায়। তাৰমানে গৰীব শ্ৰেণীৰ লিষ্টত থকাটো খালি ঘৰ নহয়, কিবা কিবি আঁচনি আছে না মেলনা। বুদ্ধিটো জানিব লাগিব। পিছত আমাক দোষ দি থাকিলে নহ'ব। এতিয়া যদি চাৰ্ভে হৈ আছে, এতিয়া পটাপট খাই দেখাবলৈ জাপানত খাব দেই। অলপ বুদ্ধি কৰি মা বাবাৰ পৰা অলপ এই চাইজত ঘৰ বনাই পেলাই থাকিলে হ'ল। পিছত আকৌ আহিবি চাৰ্ভে হোৱা সময়ত। তাৰমানে মানুহবিলাক এনেকুৱা হয় কেতিয়াবা এই লেট কিবা কৰিব বাছ হৈছে, আমাক পিছত গালি দি থাকিব 4 বছৰ 5 বছৰ। বুদ্ধিও থাকিব লাগিব না। তো এনেকুৱা তো